শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰৰ মৃত্যুৰ অভিযোগ ঢেকিয়াজুলিৰ চিৰাজুলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ঢেকিয়াজুলিৰ চিৰাজুলিত শোকাবহ ঘটনা নিউ হৰাইজন ইংলিছ স্কুলৰ শিক্ষক উত্তম বক্সী মহন্তৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ অমন মাহাতো নামৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি যোৱা শনিবাৰে শিক্ষকে পাঠদান কৰি থকা অৱস্থাত দুই সহপাঠী আতিফ ইছলাম আৰু অমন মাহাতো নামৰ ছাত্ৰজনে শ্ৰেণীকোঠাত মাৰপিট লগাৰ বাবে দুই ছাত্ৰক বিদ্যালয়খনৰ শিক্ষক উত্তম বক্সী মহন্তই মাৰপিট কৰাৰ অভিযোগ ইয়াৰ পিছতে যোৱা 22 জানুৱাৰীত অমন মাহাতো নামৰ ছাত্ৰজন হঠাৎ অসুস্থ হৈ পৰা TMCHত চিকিৎসাধীন হ'বলগীয়া হৈছিল কিন্তু অমন মাহাতো নামৰ এইজন ছাত্ৰ TMCHত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি লয় পৰিয়ালৰ অভিযোগ ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত নিউ হৰাইজন ইংলিছ স্কুলৰ শিক্ষক উত্তম বক্সী মহন্তৰ নিৰ্মম প্ৰহাৰত অমন মাহাতো আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে ঘটনাৰ সন্দৰ্ভত শিক্ষক উত্তম বক্সী মহন্ত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ইপিনে হৰাইজন ইংলিছ স্কুলৰ অধ্যক্ষ শনি বৰুৱাই এই অভিযোগ সন্দৰ্ভত কয় সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত যোৱা শনিবাৰে শিক্ষক উত্তম বক্সী মহন্তই ব্লেকবোৰ্ড লিখি থকাৰ সময়তে ছাত্ৰ আতিফ ইছলাম আৰু অমন মাহাতোই মাৰপিট লাগিছিল শিক্ষকজনে দেখা পাই দুই ছাত্ৰকে সামান্য চৰ মাৰিছিল আৰু ইয়াৰ পিছতে বিদ্যালয় ছুটিৰ পিছতে ঘৰলৈ গৈছিল দুই ছাত্ৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাছিল বিদ্যালয় অধ্যক্ষগৰাকীয়ে জনোৱা মতে দেওবাৰে গাঁৱৰ সমনীয়াৰ সৈতে পিকনিক খাইছিল ছাত্ৰ অমন মাহাতোই ইপিনে এই ঘটনাৰ সন্দৰ্ভত আছু যুৱ ছাত্ৰ পৰিষদ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ নেমছু আমছু ৰাভা ছাত্ৰ সন্থাই প্ৰশাসনক উচিত তদন্ত কৰি দুখীক শাস্তিৰ দাবী জনায় ইফালে ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে আৰু ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া তদন্তৰ পাছতে পোহৰলৈ আহিব চিৰাজুলিৰ নিউ হৰাইজন ইংলিছ স্কুলৰ যিটো ঘটনা ঘটিছে সেই ঘটনাক লৈ আমাৰ সমূহ ৰাইজে আমাক অৱগত কৰাইছে তেখেতে লিখিতভাৱে এটা তদন্তৰ ব্যৱস্থাৰ কাৰণে লিখিছে আৰু যদি পৰিয়ালটোৱে কিবা ক্ষতিপূৰণ দিব পৰা যায় আমি নিশ্চয় ইয়াত আহি মোৰ লগত আমাৰ উচি আছে আমি খুব এইটো এনেকুৱা এটা ঘটনা কেতিয়াও হ'ব নালাগে আৰু এনেকুৱা ঘটনা খুব কম এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিলে আৰু আমি ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম এইটোতো এতিয়া বস্তুটো ক্ৰিমিনেল কেছ হৈ যায় ক্ৰিমিনেল ল হিচাপত ডেফিনেটলি পুলিচে আগবাঢ়িব তাৰ বাহিৰে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিব পাৰি যি কৰিব লাগে সেইখিনি আমি সমগ্ৰ কৰিম দুৰ্ভাগ্যজনক ঘটনা চিৰাজুলি নিউ হৰাইজন স্কুলত যোৱা 18 তাৰিখে আমাৰ স্থানীয় নিবাসী ত্ৰিভুৱন মাহাতোৰ ল'ৰা অমন মাহাতোৰ লগত যিটো ঘটনা হ'ল একেবাৰে দুৰ্ভাগ্যজনক ঘটনা আৰু ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ এতিয়া উঠিছে আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে ইয়াত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া আছে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে গতিকে বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে গতিকে বিভিন্ন অভিযোগ উঠিছে এই অভিযোগৰ বিষয়ে আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজচক্ৰৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ এই ঘটনাৰ সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হ'ব লাগে যোনে দোষী কৰিছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে এতিয়া একো গম পোৱা নাই যে দোষী কোন গতিকে অভিযোগ উঠিছে বিভিন্ন অভিযোগ এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ